Hey guys, welcome back to my YouTube channel. আৰু আজি আমাৰ ৰাণীৰে পূজা এখন লৈ আহিছো মানে দুৰ্গা পূজা ইয়াতে হ'ব আৰু প্ৰস্তুতি চলি আছে তাৰ বাবে আমি প্ৰস্তুতি দেখুৱাবলৈ আহিলো অংকুদাই মাতিলে আমাৰ ৰাণীৰে অংকুদাই মাতিলে আৰু তাৰ বাবে আহিলো আৰু এইটো হৈছে মন্দিৰটো আপোনালোকে দেখিছে আৰু এইটো হল ছজনপাৰাৰ বুঢ়ী গোসানী দুৰ্গা মন্দিৰ বুলি কয় আৰু এতিয়া ওপৰত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু তলত যাও এতিয়া তলৰ পৰা আৰু আপোনালোক দেখুৱাই আহিম সম্পূৰ্ণ মানে আজি মোৰ লগত আহিছে দীপ আৰু দীপৰ ভিডিঅ' বনাইছে আৰু আমি দুই আহিলো এই ৰাণীৰ পৰা আহিলে আৰু বহুত দিনৰ মূৰত লগালো ভিডিঅ' এনেকৈ আৰু ভিডিঅ' বনাই নাই ভিডিঅ' বনাইছে না আজি বনাম বনাব আৰু ডেছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে চাব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া তললৈ যাওঁ বলক এতিয়া তললৈ যাওঁ আৰু এতিয়া আপোনালোকে দেখিলে দোকান চকান ইয়াতে মানে এইখন এখন দোকান আৰু এনেকৈ দোকান মানে আয়োজন চলি আছে ইয়াতে সন্মুখৰখিনি দেখুৱালোঁ আপোনালোক আৰু এতিয়া ওপৰত গৈ আছোঁ ওপৰত গৈ ধুনীয়াকৈ দেখাম আৰু যোৱাৰ আগতে ইয়াতে এটা পুখুৰী আছে পুখুৰীটো দেখুৱাই দিম গোটেই এইবোৰ পদুম ফুল মানে এই পুখুৰীটোত পদুম ফুল ফুলি আছে কিমান ধুনীয়াকৈ এইবোৰ গোটেই পদুম ফুলৰ আৰু ইয়াতে মানে পূজাৰ কাৰণে ইয়াৰ পৰা ছিঙিব চাগে পদুম ফুল এইবোৰ গোটেই বগা বগা পদুম ফুল আৰু ইয়াতে এটা কুঁৱা আছে আৰু এতিয়া আপোনালোকক আধা আধি দেখুৱালোঁ পূজাৰ আয়োজন আৰু এতিয়া মানে ওপৰলৈ গৈ আছোঁ আৰু এইটো গেটটো আপোনালোকে চাব পাৰে আৰু এতিয়া আপোনালোকে তলৰ পৰা চাব পাৰে ওপৰত দেখিল মন্দিৰটো এইটো হৈছে মন্দিৰটো দুৰ্গা মন্দিৰটো এইটো আপোনালোকে দেখিছে ওপৰত আৰু এইটো চাইডে আছে এইটো সভাঘৰটো য'ত মানে পূজাৰ সভা চভা মানে পতা হয় আৰু এতিয়া এনেদৰে পুনৰ আহি গ'লোঁ উঠি ওপৰত আৰু ইয়াৰ ওপৰত গৈ আছোঁ আৰু এয়া আছে দ্বীপ আৰু এনেদৰে গৈ আছোঁ ওপৰত আপোনালোকক এতিয়া দেখুৱাম মানে তলত দেখুৱাই আহিলোঁ আয়োজন চলি আছে বহুত আৰু এইবাৰ মানে চাওক ৰঙেৰে একদম ধুনীয়া কৰিছে আগতে আহিছিলোঁ বাৰু পূজাত প্ৰত্যেকবাৰে আহোঁৱে ইয়াতে আৰু এইবাৰ আহিছোঁ আৰু ভাগত ধৰিছে বহুত মানে তলৰ পৰা উঠি আহিব লাগে ৰাস্তাটো এনেকুৱা আৰু এয়া পূৰা কৰিছে কিবাকিবি কৈ দেখুৱাই আছোঁ সন্মুখত আৰু আপোনালোকে আহিব ইয়াতে 2 দিন 3 দিন 4 দিন 5 দিনমান পূজা হয় আৰু এই মন্দিৰটো এটা খুব ধুনীয়া পৰিৱেশত আছে এই চাইডে সবাৰে আপোনালোকে গছ পাহাৰৰ ওপৰত আছে মন্দিৰটো যিহেতু গছ থাকিবই এইটো চাইডে পূৰা শাল গছ আৰু এইটো চাইডেও পাহাৰৰ ওপৰত মন্দিৰটো এইটো দেখিছে আপোনালোকে আৰু মন্দিৰটোলৈ এতিয়া গৈ আছোঁ এনেকৈ বহুত মানে ওপৰত উঠি আহিব লাগে তলৰ পৰা আৰু এনেকৈ এতিয়া গৈ আছোঁ আৰু এইটো চাইডে গোটেই এইবোৰ মানে ৰং চং দি পূৰা লিখি কিবাকিবি লিখি পূৰা হেৰি কৰি দিছে ইয়াতে লিখিছে শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱী দুৰ্গা দেৱী মন্দিৰ আৰু ইয়াতে এনেদৰে গৈ আছোঁ আৰু এইটো চাইডে ওচৰতে আছে মানে ইয়াৰে সন্মুখত সিংহ এই দুটা সিংহ আছে আৰু ইয়াতে পূজা হ'ব আৰু এতিয়া গৈ আছোঁ চাওক আৰু এতিয়া এনেদৰে আহি পাই গ'লোঁ ফাইনেলি আহি ওপৰত আৰু এইটো চাইডে চাব পাৰে মন্দিৰটো আৰু ইয়াতে পূৰা ৰভা চভা আনিছে সেয়া ডেক'ৰেশ্যন কৰিছে পূৰা লাইট দিছে ৰাতিপুৱা আৰু খুব ধুনীয়া দেখিব আৰু এইটোৱে আৰু ইয়াতে বলিদান কিবাকিবি দিয়ে ইয়াতে মানে মহ বলি দিয়ে পাৰ বলি দিয়ে আৰু ছাগলী এনেকৈ হাঁহ কিবাকিবি বহুত বলি দিয়ে ইয়াতে 3 তাৰিখে হ'ব ফৰ পূজাৰ দিনা আৰু এইটো চাইডে ওচৰতে আছে পাহাৰ ইয়াৰে ওপৰৰ পৰা চাব খুব ধুনীয়া আৰু ইয়াত যাম বাৰু আজিও যাম গৈ পেলাই আপোনালোকক দেখুৱাম আৰু এইটো চাইডে মোৰ লগত আহিছে দ্বীপ ইয়াতে আছে আৰু এই দুটা সিংহ আপোনালোক দেখুৱাইছিলোঁ তেতিয়া আৰু এইবাৰ তালৈ যাম ভিতৰত সোমাই পেলাই আপোনালোকক দেখুৱাম আৰু পূজাৰ দিনাও আহিম ফৰ পূজাৰ দিনা আহিম আপোনালোক খুব ধুনীয়াকৈ ফৰ পূজাৰ দিনা কিমান মানুহ হয় কি হয় সকলো দেখাম ইয়াতে মানে পূৰা মানুহ হয় হাজাৰ মানুহ হয় আৰু এইটো চাইডে আছে এইখন বাথৰুম আৰু এতিয়া বলক অকণমান আগলৈ যাওঁ বলক এতিয়া খুব ওচৰলৈ আহিলোঁ সেইটো চাওক পিছফালে মন্দিৰটো আৰু খুব ধুনীয়া লাগিছে আহি আৰু পূজাৰ দিনাও আহিম আৰু এই মন্দিৰটো যোৱা বছৰতকৈ এই বছৰ বহুত বেছি উন্নত হৈছে মানে যোৱা বছৰ এইবোৰ আপোনালোকে দেখিছে ঢালাই মানে এইখন ঢালাইখন দিয়া নাছিল আৰু এই ফেনবোৰ এনেকৈ দি থোৱা নাছিল এইবাৰ দিছে আৰু এইবাৰ তলচলাও বাকী কৰিছে ধুনীয়াকৈ আৰু যোৱা বছৰতকৈ এইবাৰ উন্নত হৈছে বহুত আৰু এইবোৰ এনেকৈ বনাইছে ঘৰ চৰ আৰু ইয়াতে মানে চাহ তাহ খোৱা বনাব চাগে এইবোৰৰ আৰু এইবোৰ ইয়াতে কিবাকিবি লিখি থৈ দিয়া আছে আৰু ইয়াতে বলি চলি দিব আৰু চাওক পূজাৰ আয়োজন এই আৰু এতিয়া একদম মন্দিৰৰ ওচৰলৈ আহিলোঁ এইটো হৈছে মন্দিৰটো সেই মন্দিৰটো যিটো মন্দিৰত মানে পূৰা পূজা হয় আৰু বহুত দূৰৰ মানুহ আহে আৰু এইটো মন্দিৰটো আৰু ভিতৰত আজি নোসোমাম পূজাৰ দিনা বাৰু সোমাই পেলাই আপোনালোকক অকণমান দেখুৱাম আৰু এতিয়া ইয়াৰ পৰা যাওঁ এইটো চাইডে পিছফালে আৰু ইয়াতে চাহ তাহ খুৱাই চাগে চাহ তাহ খুৱাব আৰু এনেকৈ খুব ধুনীয়াকৈ আয়োজন চলাই আছে এতিয়ালৈ আপোনালোকে আহিব আৰু মানে গাইছ এই পূজাখন ক'ত হয় আপোনালোকে হয়তো যদিহে ভালকৈ জনা নাই একুলেণ্ড পাৰ হৈ আহিলে মানে ৰাণীপেটৰ পৰা একুলেণ্ড পাৰ হৈ অকণমান আহিলে পাই যায় সেই ছজনপাৰাৰ মানে এই মন্দিৰটো তালুকদাৰ পৰা এই মন্দিৰটো আৰু এই মন্দিৰটো চাওক মন্দিৰটোৰ মানে ইয়াৰ পৰা দেখা পায় একুলেণ্ড আপোনালোকে দেখিছে
একুলেণ্ড দেখা পাই ইয়াৰ পৰা মোৰ মোবাইল কোৱালিটি এইবাৰো ভাল নহয় তাৰ বাবে জুম কৰিলে ইমান ফাটি গৈছে ইয়াতে একুলেণ্ড দেখা পায় আৰু ইয়াতে আছোঁ মই পূজাত চাওঁ এই পূজাত আহিলে পূজাৰ পৰা একুলেণ্ড চাব পাৰিব একুলেণ্ডৰ পৰা পূজা চাব পাৰিব আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু এতিয়া যাব লাগিল আৰু এয়াই এনেকৈ প্ৰস্তুতি চলি আছে পূজাৰ আৰু এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা পাহাৰত উঠোঁ এবাৰ পাহাৰত উঠি আপোনালোকক পাহাৰৰ ওপৰৰ পৰা দেখুৱাওঁ এবাৰ কেনেকুৱা দেখি আৰু এবাৰ গৈছিলে ওপৰত দেখুৱাইছোঁ আৰু পূজাৰ দিনা উঠিম আৰু আজি উঠি পেলাই আপোনালোকক এবাৰ দেখুৱাওঁ আৰু এতিয়া এনেদৰে উঠি যাওঁ ওলাই যাওঁ আকৌ আৰু ইয়াতে এখন দুখনৰ ফটো উঠি লওঁ থাম্বনেইলৰ বাবে চাওঁ ওলাই আহি গ'লোঁ আৰু গাইছ এতিয়া এনেদৰে গৈ আছোঁ পাহাৰত উঠিবলৈ আৰু এনেকৈ দ্বীপে ভিডিঅ' কৰিছোঁ কোনফালে যাওঁ মানে কনফিউজন হৈছোঁ কোনফালে গ'লে ভাল হ'ব আৰু মানে দ্বীপে দেখুৱাই দিলে এইফালেৰে গ'লে ভাল হ'ব বুলি আৰু এইফালে গ'লোঁ এতিয়া আৰু এনেদৰে দৌৰি আছোঁ আৰু মানে ওপৰত গৈ ধুনীয়াকৈ মানে ধুনীয়া লুকটো দেখুৱাওঁ আপোনাক কিমান ধুনীয়া এটা ভিউ দেখা পায় আৰু পূজাত আৰু বহুত বেছি ধুনীয়া ভিউ দেখা পাব আৰু এতিয়া ওপৰত গৈ আছোঁ চাওক আৰু এতিয়া এনেদৰে পাহাৰত উঠি আহিলোঁ উঠিম বুলি কৈছিলোঁ যে আপোনালোকক এনেকৈ পাহাৰত উঠি আহিলোঁ আৰু এতিয়া পাহাৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ গোটেই ভিউটো কিমান ধুনীয়া দেখি চাওক মোৰ পিছফালে হয়তো ব্লাৰ হৈছে অলপ চলপ চাব পাৰে এয়া ভাগত ধৰিল বহুত আৰু তলত আছে দ্বীপ আৰু অলপমান জিৰাই লওঁ বহুত ভাগত ধৰিল আৰু একদম এতিয়া পাহাৰৰ ওপৰত অকণমান জিৰাই লৈ ল'লোঁ এতিয়া আৰু ষ্টাৰ্ট কৰিছোঁ আৰু এইটো চাইডে চাব পাৰে আপোনালোকে লুকটো খুব ধুনীয়া এটা পৰিৱেশ এইটো মন্দিৰটো আপোনালোকে দেখিছে আৰু এইটো চাইডে পথাৰবোৰ কি ধুনীয়াকৈ দেখি মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় তাৰ বাবে অহা নাই এইবোৰ গোটেই পথাৰ আৰু এই ট্ৰেইন এখন গৈ আছিল অলপ আগতে দেখিছোঁ মানে কেমেৰাত কৰিব নোৱাৰিলোঁ আৰু এইটো চাইডে চাওক গোটেই এইবোৰ শাল গছ আৰু খুব ধুনীয়া আৰু এইটো চাইডে তলত আছে দ্বীপে সেইটো আৰু মই কিমান ওপৰত উঠি আহিছোঁ চাওক এবাৰ সেয়া ইয়াৰ পৰা পৰিব লাগিলে চেঁচাৰ আৰু চাওক আৰু এই পূজাখন মানে ইয়াৰে ছজনপাৰা ৰাইজৰ তালুক বুলি মানে ছজনপাৰা ৰাইজে কৰে এই পূজাখন আৰু এইটো চাইডে চাব পাৰে খুব ধুনীয়া আৰু ইয়াত বেছি সময় নাথাকোঁ ইয়াৰ পৰা নামি যাওঁ নামি গৈ অংকুৰদা লগ কৰোঁ অংকুৰদাই মানে মাতিছে আমাক ইয়াতে ভিডিঅ' কৰিব মানে এটা মানে পূজাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলি আছে তাৰ কাৰণে ভিডিঅ' কৰিব মাতিছে অংকুৰদাই যোৱাকালি ফোন কৰিছিল আজি ফোন কৰিছে তেনেকৈ আহি গ'লোঁ আজি মানে হ'ল মানে অহাকালি বেলবৰণ কালি বেলবৰণ যিহেতু আজি আহি গ'লোঁ আমি প্ৰস্তুতিটো দেখুৱাবলৈ তাৰপিছত মই আৰু ভৰ পূজাৰ দিনা আহিম 3 তাৰিখে আহিম এই পূজাখনত আপোনালোকক সেইদিনা ভৰ পূজাৰ দিনা ভিডিঅ' বনাই দেখুৱাম কিমান মানুহ হয় হাজাৰ মানুহ হয় যোৱাবাৰো আহিছিলোঁ যোৱাবাৰ কৰোণাৰ ছিজনতো পূৰা হাজাৰ মানুহ হৈছিল এইবাৰ আৰু তাতকৈ বহুত বেছি হ'ব মোৰ এনে এটা আন্দাজ আৰু এতিয়া নামি যাওঁ নামি গৈ ধুনীয়াকৈ অংকুৰদা আহি পালে মানে অংকুৰদা ঘৰলৈ গৈছিল এবাৰ ভিডিঅ' কৰিব দি পেলাই অংকুৰদা ঘৰলৈ গৈছিল আহি আছোঁ বুলি কৈছিল এতিয়া আহি পালে নাই তললৈ নামি গ'লে গৈ পাম মানে গম পাম মানে তলত সভাঘৰতে আছিল অংকুৰদা আমি যেতিয়া আহিছিলোঁ তাত চাহ তাহ খাই পেলাই এতিয়া মানে আহিছোঁ আমি আৰু এতিয়া এনেদৰে নামি আহিলোঁ পাহাৰৰ পৰা আৰু এতিয়া গৈ আছোঁ তললৈ আৰু তলত যাওঁ বলক নমস্কাৰ আপোনালোক আটাইলৈ শাৰদীয় দুৰ্গোৎসৱৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইলৈ প্ৰত্যেকজন অসমীয়াক মই শ্ৰদ্ধাৰে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমিও এইবেলি উপদানী তালুকে আজি বিগত বহু শতিকাৰ পৰাই যিটো ৰজাৰ বংশানুক্ৰমে পূজিতা শ্ৰী বুঢ়ী গোসানী দেৱী দুৰ্গা দেৱী আমি পূজা ভাগ চলাই আহিছোঁ বহু দিনৰ পৰাই বিগত বহু শতিকাৰ পৰাই বহু দশক জুৰি এই পূজা ভাগ চলাই আহিছে আমাৰ পৰম্পৰাগতভাৱে যি নীতি নিয়ম সেই নীতি নিয়মসমূহ পালন কৰি ৰজাৰ দিনৰ পৰাই এই ৰাণী অঞ্চলৰ সজনপাৰাৰ এই অনুষ্ঠানটোত আৰু এনেদৰে পূজাখনৰ বিষয়ে অংকুৰদাই কিছু কথা ক'লে আৰু আপোনালোক গোটেইবোৰ নুশুনালোঁ বাৰু বহুত দীঘলীয়া যাব ভিডিঅ'টো তাৰ বাবে আৰু এয়াই চাওক আপোনালোকে চিঠিখন দেখুৱাই দিছোঁ আৰু মানে আজি ভিডিঅ'টো এয়াই আছিল যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হয়তো আপোনালোকে বেলবৰণৰ দিনা ভিডিঅ'টো চাই আছে আৰু আজিলৈ বাবে নেক্সট ভিডিঅ'ত লগ পাম পূজাৰ ভিডিঅ'ত পূৰা ধমাকা পূজাৰ ভিডিঅ'ত পূজাৰ আগতে জিলাপি আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া এনেকৈ ঘৰলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো এয়াই আছিল যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো চাইডে আছে দীপৰো চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ লগাই
নেক্সট ভিডিঅ'ত লগ পাম বাই বাই